নমস্কাৰ এলাইভ নিউজৰ ষ্টুডিঅ' মজিয়াত মই পূজা শইকীয়া সমগ্ৰ দেশখনৰ লগতে ৰাজ্যত লকডাউন চলি থকাৰ সময়তে কুমাৰিকাটা আৰক্ষী চকীৰ অধীনস্থ বৰি আঙাৰকাটাত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড ঘৰুৱা কণ্ডলৰ বাবেই 20 বছৰীয়া পুত্ৰ ৰাজু মুণ্ডাই হত্যা কৰিলে নিজৰ পিতৃ সমৰা মুণ্ডাক যোৱা 29 মে তাৰিখে নিজ পুত্ৰই পিতৃক গুৰিয়ে আঘাত কৰাত পৰিয়ালৰ কেইজনমান লোকে পাটকিজুলি হস্পিটেলত ভৰ্তি কৰাই যদিও চিকিৎসকৰ দলে উন্নতমানৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱাৰ নিৰ্দেশ দিয়ে যদিও পৰিয়ালটোৰ লোকে আঘাতপ্ৰাপ্ত সমৰা মুণ্ডা নামৰ লোকজনক নিজ গৃহলৈ লৈ আহে তাৰ পিছতে উপযুক্ত চিকিৎসাৰ অভাৱত যোৱা নিশা লোকজনৰ মৃত্যু হয় এফালে নিজ গৃহৰ পৰা পুত্ৰ ৰাজু মুণ্ডাই ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে আজি স্থানীয় লোকে এই ঘটনা সম্পৰ্কে কুমাৰিকাটা আৰক্ষী চকীত অৱগত কৰাত ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈ তত্ত্বাৱধানত আৰক্ষীৰ এটা দলে পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি কুমাৰিকাটা আৰক্ষী চকীলৈ লৈ আহে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে এটা কোন দিন মৰিছে কালি এতিয়া ল'ৰাটো ক'ত আছে যিজনে মাৰিছে পলাইছে গাঁৱৰ কিবা ল'ৰাটো এটা তাৰ বাপেকে অলপমান মাৰিছিল তাৰমানে কাজিয়াটো হৈছিল অলপমান হোৱাৰ পিছত আৰু কালি মেডিকেল লৈ আনিছে মেডিকেল আহাতে আৰু তাতে একো হোৱা নাই পিছত ঘৰত লৈ যোৱাৰ পিছত তাৰ মৃত্যুটো হ'ল আৰু কোনে মাৰিছিলে এনেই মানে আমিতো দেখা পোৱা নাই এনেই শুনা পাইছে তাৰ ল'ৰাটোৱে বুলি ল'ৰাই দেউতাকক মাৰিছে দেউতাকৰ নাম কি দেউতাকৰ নাম কিবা আছিল সমৰা মুণ্ডা